gravity. Gravity. Guys, welcome back to my YouTube channel. এতিয়া আছো চণ্ডীগড়ত পৰা মানালী গৈ আছো লাষ্ট ব্লগটো চাইছা যদি গম পাইছে এতিয়া ট্ৰেভেলাৰ লৈছোঁ এইখন ট্ৰেভেলাৰ এই অহাই নাই এইখন ট্ৰেভেলাৰখন লৈছোঁ চ' ট্ৰেভেলাৰ এতিয়া মানালী লৈকে যাম আৰু মানালী গৈ পাম অহা কাইলৈ I tried so hard but all these scars they cut so deep I bleed I fell so fast from heaven এই ধাবা পাই গ'লোঁ এই ধাবাখনতে আমাৰ কাপোৰ চাপোৰবোৰ চেঞ্জ কৰি লওঁ কাপোৰ চাপোৰ চেঞ্জ কৰি তাৰ পাছত মানালী তো বিয়াত মানে মোৰ টয়লেট লাগি আছে চ' ব্লগ এতিয়া নকৰোঁ ফ্ৰী হৈ লওঁ তাৰপাছত আহি আছোঁ ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ এতিয়া জেকেটটো লগাই আহিলোঁ গাড়ীতে জেকেট আছিলে গাড়ী জেকেটটো আনি পূৰা লগাই আহিলোঁ পানী লাগিছে বে মোৰ আৰু মাতটো পূৰা ভাঙি গৈছে মানে ট্ৰেইনৰ আগফালে ক্লিপ লৈ আহি আছিলোঁ নাপায় মানে পানী লাগি গৈছে ভাগৰ লাগিছে এইফালে বিচনা আছে ঘূৰি দিওঁ আৰু ফাৰ্ষ্ট টাইম চণ্ডীগড় ৰাস্তাত খোজকাঢ়ি আছোঁ কি চালিয়া মানে অ'চম কি মজা লাগিছে আৰু ৰাস্তা চাওক না ৰাস্তা কি মজা হয় আমাৰ অসমৰ ৰাস্তা এনেকুৱা হ'ব লাগে ন কি চালিয়া চফা হয় মানে এইফালে আহি আমি মল পাই গ'লোহি চেণ্ট্ৰেল মল তো দেখাই দিছোঁ চেণ্ট্ৰেল মলটো একদম পূৰা কি কি মানে ব্ৰেণ্ডৰ বস্তু আছে চব লিখা আছে মানে ফাৰ্ষ্ট টাইম এনেকৈ ব্লগ কৰিছোঁ আগতে মানে কৰা হোৱা নাই মানে হৈছে যদি ইমান খাচকৈ নাই হোৱা কিন্তু বাট এইবাৰ ন মানালী ফালি দিম বুলি কৈছোঁ আৰু চ' ছাবস্ক্ৰাইব কৰি ৰাখা নেক্সট এপিছ'ড চাবৰ কাৰণে দেখোনে চালিয়া গুলি জুই মানে জুই পূৰা জোতা চাওঁ জোতা চাবৰ কাৰণে আহিছোঁ জোতা চাই লওক কি হ'ল বে জোতা নোচোৱা নেকি এই লেডিছৰ জোতা চাব আহিছে জেণ্টছ হৈ পাগলা মানে পূৰা পাগলা হৈ গৈছে এক্সপ্লেইন কৰিব নোৱাৰিম মানে যিটো এক্সপিৰিয়েঞ্চ হৈছে ন মিউজিক বক্স চাউণ্ড বক্স আৰু এইফালে বাঁহপাত আমি বাঁহ মানে অলাগতিয়াল বুলি কাটি পেলাই দিওঁ বাট ইয়াত ডেক'ৰেশ্যনৰ কাৰণে পূৰা ব্যৱহাৰ কৰিছে বাঁহ মজা লাগিছে এইফালে স্পীকাৰ পূৰা গান লগাই থৈছে মোৰ মাতটো চাগে আপোনালোকে ভঙা শুনিছে কাৰণ মানে ট্ৰেইনত হাৱা লাগি মোৰ মাতটো ভাগি গ'ল হ'লেও কথা নাই মই এনেকৈ ব্লগিং কৰিম তো আপোনালোকে এডজাষ্ট কৰি ল'ব কাৰণ মই এনেকৈ আজি ফাৰ্ষ্ট টাইম ব্লগ কৰিছোঁ আগতে ইমান খাছ ব্লগ কৰা নাই বাট আজি ফাৰ্ষ্ট টাইম কৰিছোঁ এতিয়াৰ পৰা এনেকৈ আহি থাকিব আৰু মানালীততো কৈছোঁ ন ফালি দিম এইফালে বস্তু এটা আছে আপোনালোকক দেখাই আছোঁ নাই ঠিকে আছে এইখন এম্বেচাডৰ ধুনীয়াকৈ গ্ৰাফিক্স কৰি সজাই থৈছে চ' এনেকৈ ইমান খাছ নেদেখিব চাগে মই বেক কেমেৰা দেখাই দিছোঁ মলৰ পৰা ওলাই আহিলোঁ মলৰ পৰা ওলাই আহি এতিয়া গৈ আছোঁ হোটেল তো
হোটেলতে ভাত পানী মানে ৰেডি কৰি থৈছে, লগৰখিনি আছে হোটেলত। তো হোটেলত গৈ ভাত পানী খাই লওঁ, তাৰপাছত মানালী। ठीक है भाई, चल रहा हूँ, फिर आऊँगी, बाय बाय। হোটেল ৰুমত মজাছে খাই ল'লোঁ। এতিয়া গুড নাইট গাইজ, মৰ্ণিং লগ পাম। তো এতিয়া গাড়ীত উঠি ৰাওনা হওঁ মানালী লৈ। চ' বাই বাই গাইজ, মৰ্ণিং লগ পাম। The next day. গুড মৰ্ণিং ফ্ৰম মানালী। ৰাতি টোপনি গ'লোঁ আৰু বহুত কিবা কিবি হৈ গ'ল ৰাতি। চ' এইখিনি ভিডিঅ' কৰা নহ'ল। এতিয়া আহি পালোঁ মানালী, পামেই আৰু বেছি সময় নাই। এইফালে গাড়ীৰ অৱস্থা, গাড়ী পুৰা বৰফ। অ' মাই গড, গাড়ীত পুৰা বৰফ, এইফালে পুৰা বৰফ। অ' মাই গড, গাড়ী এইখন কেনেকৈ নিব বে, লাষ্ট গোটেই বৰফ। এইফালে পুৰা হাতে কাম নকৰা হৈ গৈছোঁ। হাফ গ্লভছ বাট কাম কৰা নাই মোৰ। গাড়ীৰ পৰা নামি আমাৰ হোটেল আহি আছোঁ। হোটেল চন্দ্ৰমুখী। চ' চন্দ্ৰমুখী হোটেলত আমি থাকিম। বৰফ পুৰা আইচ পৰি আছে, আইচ। তো মই দেখাই আছোঁ, পুৰা আইচ পৰি আছে। পুৰা আইচ পৰি আছে, মানে পুৰা বৰফৰ ৰাজ্যত আছোঁ। এই কি লেতেৰা ঠাণ্ডা লাগিছে ন, ক'ব নোৱাৰি। মানে মই হাতে একো কাম কৰা নাই মোৰ, অৱস্থা খাই লৈ গৈছে। গ্লভছ নানিলোঁ, পস্তাইছোঁ। লগৰ এটাৰ পৰা হাফ গ্লভছ লৈ আছোঁ। বহুত পস্তাইছোঁ মানে। গা চা ধোৱা হৈ গ'ল, গা চা ধুই পূৰা ফ্ৰেছ হৈ ল'লোঁ। এতিয়া তলত যাওঁ, তলত গৈ খানা খাবৰ কাৰণে মাতি আছে, মানে কল কৰিছিলে। চ' খানা খাই লওঁ, খানা খাই মেলি ফুৰিব যাম। চ' এইফালে হোটেলৰ বাহিৰত আছোঁ। আল্টিমেট এইফালে লগ বনাই দিছে। এইটো চোৱা নাই কি মজাছে বনাই থোৱা আছে, চোৱা আকৌ। অঁ, কি মজা লাগিছে। I laid awake just begging to let go. I almost got to suicidal thoughts, but you stepped in. An angel sent from heaven showed me how to live again. Oh my god, ice. Oh,
আজি কিবা বাছেছ নামৰ এটা টেম্পুল আছে চ' এই টেম্পুলটো চাবৰ কাৰণে আহি আছোঁ পূৰা ওখ হয় খোজকাঢ়ি আহি আছোঁ পূৰা বৰফৰ ওপৰত খোজকাঢ়ি আছোঁ পূৰা বৰফত জোতা বেয়া শ্লিপ দিছে মুঠতে হেও মায়ে ঠাণ্ডা তাতে ফাটি গৈছে পূৰা ফাটি গৈছে লছ নাই ফাটি গৈছে পূৰা তাতে মোৰ মাত চাত ভাঙি গৈছে মাতটো নাজানো কেনেকুৱা শুনি আছে পূৰা পাই গৈছোঁ মানে I forgive the pain you gave to me so long ago. Sleepless nights I laid awake just begging to let go. I almost got to suicidal thoughts, but you stepped in. An angel sent from heaven showed me how to live again. Now I'm falling and I can't see the ground. Can we? কিবা এইটো মন্দিৰ এটা আহিলোঁ বাট মই জোতা খুলি নোসোমাওঁ আৰু ভিতৰত গোটেই বৰফ মোৰ তাতে পানী লাগি আছে যদি মই গুচি যাওঁ ডাইৰেক্ট ওপৰত গুচি যাম চ' ভিতৰত নাযাওঁ হেৰি এইফালে আমাৰ ল'ৰাকেইটা পূৰা ফটো শ্বুট চলি আছে ময়ো ফটো শ্বুট মাৰিম চ' ফটোখিনি আহিব মোৰ ইনষ্টাগ্ৰামত একাউণ্টত তো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে স্ক্ৰীণত ওলাই আছে এনেকৈ মাৰিলেও পাই যাবা ফটোখিনি চাবলৈ যদি চাব বিচাৰা তেনেহ'লে চাব পাৰিবা আৰু ইনষ্টাগ্ৰামত মই পূৰা লাইভ আপডেট দি থাকোঁ ক'ৰবাত গ'লে কি কৰোঁ কি নাই কৰা চব দেখাই থাকোঁ তো ফ'ল' কৰি ল'বা যদি চাব বিচাৰা यहाँ में বস্তু का দাম না বহুত হাতী সমান হে তো ভাবিছোঁ হেণ্ড গ্লাভছ এযোৰকে কিনি লওঁ চাওঁচোন বাৰু কিমান হাতী সমান দাম কয় ললো 150 দি নামানে মানে এটকাও নকমাই কি কৰিম আৰু উপায় নাই ল'ব লাগিবই ন আহিলোঁ এতিয়া কিবাকিবি খাই লওঁ কেনেকুৱা লাগিছে নপৰিল কেনেকুৱা লাগিছে আচ্ছা ঠাণ্ডাই মোক ফালি দিছে মানে ফালি দিছে পূৰা আল্টিমেট কাইলৈতো আৰু মজা হ'ব I forgive the pain you gave to me so long ago. Sleepless nights I laid awake just এইফালে মোৰ একদম ভৰি চৰি দিছে নাই বৰফত সোমাই পূৰা অৱস্থা নাই চেছ আৰু মই যামগৈ আজি মাই গড মই ওলাব নহ'লোঁ I forgive the pain you gave to me so long ago. No. এনেকৈ খোৱা মজাই বেলেগ হয় এনেকৈ খোৱা মজাই বেলেগ হয় আমি পালোহি মাল ৰোডত মাল ৰোড এতিয়া কিবা কিবি শ্বপিং টপিং কৰিব আছে চাগে
শ্বপিং টপিং কৰিব পাৰে চাগে মেবি মালৰোড চাই লওঁ কি কি হয় দেখোঁ ত' দেখাম আপোনালোকক হেলিকপ্টাৰ উঠিব আহি আছোঁ এতিয়া অৱস্থাই আমাক আনি আছে হেলিকপ্টাৰ ৰাইড কৰিবলৈ চ' আহি আছোঁ হেলিকপ্টাৰ ৰাইড কৰিম বুলি নাজানো কিমান দূৰ সফল হওঁ কাৰণ অটত উঠিম বহুত দিনৰ মূৰত বহুত দিন নহয় মই ফাৰ্ষ্ট টাইম অটত উঠিম চ' অটত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় ফাৰ্ষ্ট টাইম অটত আহিম First experience, amazing. क्या हुआ देर लाग অটও নুঠা হৈ গ'ল আমাক লাগাও লাগে কি এতিয়া খোজকাঢ়ি যাব লাগিব খোজকাঢ়ি আহি আছোঁ আমাৰ প্ৰ' মিনছ প্ৰ' শব্দটো আহিছে পূজাৰী পা নট পূজাৰী ইটছ প্ৰ' এইবিলাক হিমাংশু আছে ত' খোজকাঢ়ি যাই থাকোঁচোন কি হয় বৰফ ফালি মইতো আজি ওপৰলৈ যাম নি ঠিকেই নাই তলে ওপৰাইছে যেনে তেনে বৰফে পাওঁ এল্ট অৱস্থা অ' মাই গড ছানগ্লাছ পিন্ধিছোঁ জানিছোঁ ফুল মক্কেল লাগিছে হ'লেও সুধিছোঁ ঐ তেৰিটো জনাই দিব আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি এইফালে তলত দিছে পূৰা বৰফৰ ওপৰত আহি আছোঁ মানে কি অট'খনে মানে আমাক ধোকা দি দিলে মানে অট'ই আনি ক'ৰবাত ৰাখি থৈ গ'লি আমি জানো ন ক'ত কি আছে পাছত আকৌ মানুহক সুধিলোঁ এতিয়া কৈছে বোলে এইফালে নহয় বেলেগ এটা ৰাস্তাত আছোঁ এনেই ওপৰত উঠি গ'লোঁ এতিয়া আকৌ নামি আহি আছোঁ বম লছ মানে আজি আমাৰ কপাল মানে একদম ফুটা হয় বোলে বৰফ মই এতিয়া মানুহটোৱে বৰফ যাম নেকি ঠিক নাই বে গ্লভছ আছিলে গ্লভছ এযোৰ কিনি ল'লোঁ লগৰটো হাতত থাকিলে সি আগত গুচি গ'ল এতিয়া মই পিছত আহি গ'লোঁ ত' তাক লগ পোৱালে মই আধা মৰা হয় নেকি ঠিকেই নাই আজি কি হয় মই নাজানো আৰু মাত চাতটো ভাঙি চফাই অট'ই আমাক একাষৰীয়া কৰি দিলে বে আজি হেলিকপ্টাৰত উঠিমেই উঠিহে হেৰি উঠাহি পৰে ইয়াতে যদি এটা ঘৰ মোৰ যদি এটা ঘৰ থাকিল হয় ন দাস মোৰ যিটো ফিল হৈছে ন এইটো আপোনালোকে মানে এনেকৈ ভিডিঅ'ত চাই একো হেৰি নাপাব ত' যদি আপোনালোকে আহিম বুলি ভাবিছে তেনেহ'লে গুচি আহক আৰু আপোনালোকে ইয়াৰ মজা লওক কি চালিয়া ফিল মই এতিয়া ক'ব নোৱাৰিম মানে এইফালে পূৰা পাহাৰ নদী চব বৰফহে পুৰি ৰাখিছে বৰফ আৰে বৰফ লাগে একচুৱেলি আপোনালোকে কওকচোন বাৰু কমেণ্ট কৰি মোৰ আজি ভিডিঅ'টো কেনেকুৱা লাগিছে মানে মই এনেকৈ মুখে কৈ ভিডিঅ' বনাব লাগিব নে মটৰ ব্লগ দিলে আপোনালোকে ভাল পায় চ' প্লিজ জনাই দিব যদি আপোনালোকে এনেকৈ ভাল পায় তেন এনেকৈ বনাম মই ভিডিঅ'বিলাক আৰু যদি মটৰ ব্লগ ভাল পায় তেন মটৰ ব্লগ কাৰণ মই ফাৰ্ষ্ট ফেচ কেম কৰিছোঁ যদিও আজি নিচিনাকৈ ভিডিঅ' বনোৱা নাই আজি ফাৰ্ষ্ট এনেকৈ ভিডিঅ' বনাইছোঁ পূৰা অপেন পূৰা কোনো টেনশ্যন নাই পূৰা ফ্ৰী হৈ গৈছোঁ একচুৱেলি মই বিতুপন দাৰ লগত এতিয়া লাষ্ট ভিডিঅ'টো বনাই মোৰ মানে বহুত কিবা ডেভেলপ হোৱা যেন লাগিছে নিজকে নিজেই আপোনালোকে প্লিজ কমেণ্ট কৰি কওক কেনেকৈ ভিডিঅ' বনালে আপোনালোকে ভাল পায় প্লিজ কমেণ্ট কৰক এইফালে মই হেলিকপ্টাৰখন দেখা পালোঁ এইখন হেলিকপ্টাৰখন ৰখি আছে বাট টিকেট পোৱা নাই চাই লওঁ ছাৰ পংকজ ছাৰ আগত গ'ল সুধিবলৈ তেওঁলোকে বাৰু কথা চথা পাতিলে টিকেট যদি পাওঁ কেছ নাই উঠিমেই বেড লাখ 5,000 টকাত 10 মিনিট ৰাখিব
নাই ভাই নোৱাৰি আমাৰ ডেজিং ফেষ্টিভেল যিখনিয়ে গৈছিলে এজন গম পাই চাগে 2000 টকাত 20 মিনিট কি বিন্দাছ এতিয়া 5000 টকাত 10 মিনিট নাই ভাই মই নোৱাৰিম দেই বিয়াত জুচ আছিলে বিয়াত মন আছিলে বাট উপায় নাই গৰিব মানুহ না পইচা পাতি পেলাই কেতিয়াবা উঠিম আৰু বাট এতিয়া এনেকৈ হেলিকপ্টাৰখন চায়ে যাবগৈ লাগিব উপায় নাই দুখীয়া মানুহ কিনি লৈ ল'লোঁ কেনেকুৱা লাগিছে মাত চফা মই কি হয় কাইলৈ একো পাত্তাই পোৱা নাই মাত চফা বহুত কষ্ট হৈছে নাই নোলায় যদি ভালদৰে মাত উলিয়াব নোৱাৰোঁ ন দেন এনেই যাওঁ চিনেমেটিক ভিডিঅ' দেখাই দিম বেয়া নাপাবা নেক্সট ভিডিঅ'ত ভালকৈ বনাবলৈ ট্ৰাই কৰিম Showed me how to live again. Now I'm falling, and I can't see the ground. Can we stop this gravity? It keeps bringing me down. I can't breathe, and I don't wanna die. Can we stop this gravity? 'Cause I don't wanna say goodbye. মলৰ পৰা আহি এতিয়া হোটেল পালোহি হোটেলত কাপোৰ চাপোৰ চেঞ্জ কৰিছে লগৰবিলাকে মই কৰা নাই ইমান ঠাণ্ডা লাগিছে মোৰ বেমাৰ হৈছে চ' চাওঁ ৰাতিলৈ দিছোঁ যোৱা কথা আছে যদি চাওঁ ভিডিঅ'টোৰ লাষ্টত দেখা হ'ব যদি নাযাওঁ তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰিলোঁ চ' যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট তোমালোকে যি কৰিব লাগে জানাই সেইখিনি কৰিবা কাইলৈ ক'ত ক'ত যাওঁ সেইখিনি চাব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিয়া আৰু ভিডিঅ'টো লাইক কৰিব ল'বা বাই বাই গাইছ নেক্সট ভিডিঅ'ত The darkness had tried to swallow me. Stones in